Hi everyone, welcome to my channel Moon Creation. এয়া দেখিছানে চাল কোমোৰা আজি মাৰ ঘৰত মাৰ হাতেৰে মাৰ লগতে এসাঁজ ভাত ৰান্ধিম দুপৰীয়াৰ ভাত এসাঁজ একেবাৰে সাধাৰণ অসমীয়া পদ্ধতিৰে মায়ে এয়া চাল কোমোৰাখিনি কাটি দিছে আমি এফালে চালত হয় কাৰণে কোমোৰাটো চাল কোমোৰা বুলিয়ে কওঁ আপোনালোকে কোমোৰা বুলিও ক'ব পাৰে তেনেকুৱা একো কথা নাই এতিয়া কোমোৰাখিনি এনেকৈ ধুনীয়াকৈ কাটি লোৱা হৈছে আৰু মই বনাবৰ কাৰণে তেল নিমখ হালধি এই সকলোবিলাক এনেকৈ উলিয়াই লৈছোঁ মাছ আনিছিলে দেউতাই আৰি মাছখিনি এনেকৈ কাটি বাছি লৈ এতিয়া নিমখ হালধি অকণমানো সানি লৈছোঁ আচলতে বিহু বা যেনেকুৱা পূজা এনেকুৱা কিছুমান উৎসৱৰ সময়তহে ঘৰলৈ অহা যায় নহয়নে আৰু বা দূৰত থকা ল'ৰাটো ঘৰলৈ যেতিয়া আহে মাক দেউতাকে কি আনি খুৱাও চিতল মাছ আৰি মাছ হাঁহ এইবিলাকেইতো চিন্তা কৰি থাকে নহয়নে মাছখিনি এনেকৈ মই ভাজি ল'বলৈ লৈছোঁ আৰু এইফালে মায়ে নহৰু অকণমান খুন্দনাত এনেকৈ খুন্দি দিছে একেবাৰে সাধাৰণ গাঁৱলীয়া পদ্ধতিৰে আমাৰ ঘৰুৱা অসমীয়া পদ্ধতিৰে ভাত খাজ ৰান্ধিম বৰ বিশেষ একো নাই ইয়াতে কিন্তু একেলগে ৰান্ধিম ভাত খাজো আমি আজি একেলগে খাম কাৰণ কৰ্তব্যৰ খাতিৰত আহিব পৰা নাযায় সেইকাৰণে এই মাজে মাজেহে সেয়া সুযোগ পোৱা যায় এতিয়া মূৰখিনিও ধুনীয়াকৈ এনেকৈ ভাজি ল'ম মোৰ চেনেলটো যিসকলে চাই ভাল পায় তেখেতসকলে ছাবস্ক্ৰাইব কৰি লয় যেন আৰু ভিডিঅ'বিলাক চাই কমেণ্ট কৰি জনাই কেনেকুৱা পাইছে লাইক কৰিব শ্বেয়াৰ কৰি ল'ব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত এতিয়া মই এয়া ফুৰণৰ কাৰণে পিঁয়াজ কাটি ল'লোঁ তেজপাত শুকান জলকীয়া লৈ লৈছোঁ এতিয়া কেৰাহীত মাষ্টাৰ্ড অইল 2 চামুচ দি লৈ 5 ফুৰণ এচামুচ ফুটিবলৈ দিলোঁ দি তেজপাত এখিলা দুটুকুৰা কৰি ইয়াতে দি দিছোঁ আৰু জলকীয়া শুকান জলকীয়া 4টা দি দিলোঁ দি অকণমান সময় ভাজি পিঁয়াজখিনি কাটি থোৱা সেইখিনি মই ইয়াতে দি দিম কোমোৰাৰ সৈতে মাছৰ টেষ্টটো বহুত মানে জোলখনৰ টেষ্ট বহুত ধুনীয়া হয় এনেই আমি হাঁহৰ সৈতে খাওঁ নহয়নে কোমোৰা কিন্তু মাছৰ সৈতেও কোমোৰা খুবেই ভাল লাগে খাই কেঁচা কোমোৰাৰ সৈতে মানে কোমোৰাটো কলি হৈ থাকোঁতেও খাবলৈ সোৱাদ হয় এতিয়া ইয়াতে মই কোমোৰাখিনি দি লৈ নিমখ হালধি এড কৰি দিম আজি কেইবাখনো ডিছ বনোৱা হ'ব একেবাৰে অসমীয়া গাঁৱলীয়া পদ্ধতিৰে আৰু ঘৰুৱা শাক পাচলিয়ে বনোৱা হ'ব এয়া নিমখ হালধি এড কৰি দিলোঁ এতিয়া এইখিনি অকণমান দেৰি মিডিয়াম ফ্লেমত সিজিবলৈ ঢাকি দিম ঢাকি দি ইফালে আকৌ মোৰ মায়ে এয়া ঢেকীয়া শাক মানে যিমান আমাৰ প্ৰিয় বস্তু সকলো মানে যেনেকৈ এদিনাই খুৱাব এনেকুৱা সকলোৰে হয় নহয়নে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত এতিয়া কোমোৰাখিনি এবাৰ এনেকৈ ভাজি লৰাই দিছোঁ চাইছোঁ ধুনীয়াকৈ ভাজা হৈছেই এতিয়া পানী অকণমান ইয়াতে গৰম পানী এড কৰি দিছোঁ দি অকণমান সময় উতল আহিবলৈ দি এতিয়া মই ইয়াতে মাছ কিডোখৰ এড কৰি দিওঁ এড কৰি দি এতিয়াও 10 মিনিটমান সময় ল' ফ্লেমত মাছৰ সৈতে কোমোৰাখিনি সিজিবলৈ এৰি দিম সেই সময়তে বাকী যিখিনি তৰকাৰী বনাম বুলি ভাবিছোঁ ভাজি তৰকাৰী সেই গোটেইখিনি এনেকৈ প্ৰস্তুত কৰি ল'ম এই কোমোৰাখিনি সিজো মানে এতিয়া এখন কেৰাহীত মই প্ৰথমতে কেইটামান পটল ফ্ৰাই কৰি লওঁ পটল বহুতে ফ্ৰাই কৰিয়ে খাই ভাল পায় নহয়নে পটলকেইটা মই ফ্ৰাই কৰি লওঁ মানে ইফালে ঢেকীয়া ভাজিখনৰ প্ৰস্তুতি হৈ যাব এয়া পটলখিনি হৈ গৈছে প্ৰায় এইখিনি কাঢ়ি লওঁ ইয়াৰ পিছত এই ফুৰণখিনিতে মই ঢেকীয়া শাকখিনিও ভাজি লওঁ ইয়াতে দিছোঁ
পিঁয়াজ কাটা, তাৰপিছত অকণমান পাঁচফোৰণো ইয়াতে এড কৰি দিলোঁ আৰু যিখিনি মায়ে বাচি কুচি ধুই দিছিলে ঢেকীয়া শাক সেইখিনিও মই ইয়াতে দি দিলোঁ। ঢেকীয়া শাক ভাল নোপোৱা মানুহ চাগে নায়েই, বিশেষকৈ আমাৰ অসমীয়া মানুহ নহয়নে, সকলোৰে প্ৰিয়। এতিয়া শাকখিনিত নিমখ হালধি অকণমান দি ল' ফ্লেমত অকণমান সময় ঢাকি থৈ দিম। আমি সকলোৱে জানো নহয়নে বনাবলৈ, আৰু ইমান বেছি সোৱাদ হয় আমাৰ অসমীয়াৰ এই খাদ্যবিলাক, কেতিয়াও পাহৰিব নোৱাৰি। ক'তো গ'লেও এই খাদ্যৰ সোৱাদ হয়তো আমি নাপাওঁৱেই নহয়নে। এতিয়া চাওঁ কোমোৰাখিনি, এয়া প্ৰায়ে সিজি গ'ল, হৈয়ে গৈছে আৰু কোমোৰাৰ একেবাৰে গলি যোৱা গোটেই হৈছে। এয়া চাইছোঁ এনেকৈ, একো দেখোন বিশেষ মা মছলা দিয়াই নাই নহয়নে, কিমান সাধাৰণভাৱে আমাৰ অসমীয়া খাদ্যবোৰ হৈ যায়। এতিয়া মই এটা হটকেছত এয়া কাঢ়ি ল'ম। এতিয়া ভাতৰ থালিখনো সজাই লওঁ নহয়নে, আৰু সকলোৱে মিলি জুলি এসাঁজ খাওঁ। এইফালে ঢেকীয়া ভাজিখিনি পমি গৈ দেখিছেনে, হৈ গ'ল তাৰমানে। ভাতকেইটা বাঢ়ি লৈছোঁ। বিহু বুলি সকলোৱে নিজৰ মা দেউতাৰ পৰিয়ালৰ সৈতে মিলি এসাঁজ খাইছেনে? সকলোৱে খাব দেই, কাৰণ আজিকালি ইমান ব্যস্ততাৰ যুগ, আমাৰ আহৰিয়ে নাথাকে নহয়নে। যিকোনো সময়ত আমি টাইম দিব নোৱাৰোঁ, যিকণ সময় আপোনালোকে উলিয়াব পাৰি সেইকণ সময় কেতিয়াও এনেকৈ অপব্যয় নকৰিব। ধুনীয়াকৈ পৰিয়ালৰ সৈতে মিলি বিহু পূজা এনেকুৱাবিলাকত এসাঁজ ভাত খাব লাগে। সেই সাঁজ আমাৰ সাধাৰণ ভাত সাঁজেই হওক। এয়া থালিখন মোৰ কমপ্লিট, ভাল লাগিলে জনাব দেই।